শ্ৰদ্ধাৰ পৰেশ বৰুৱা দেৱলৈ শ্ৰদ্ধা জনাইছোঁ। তেওঁ সদায় আপুনি শ্ৰদ্ধাৰ। যেতিয়া অসমখনত এটা সংকটময় পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া আমি চাই থাকোঁ যে আপুনি কি ক'ব, আপুনি কি মন্তব্য দিব। গতিকে কালি নে পৰহি আপোনাৰ সেই অডিঅ' ক্লিপটো চালোঁ। ঠিকেই কৈছে আপুনি, বিদেশত এটা অঘটন ঘটিছে। গতিকে ন্যায় কোনে দিব? ন্যায় আচলতে ন্যায়ালয়ে ন্যায় দিব, নহয়নে বাৰু? গতিকে সেইখিনি মানি লৈছোঁ বাৰু, আইনেই ন্যায় দিব আপুনি যি কৈছে। কিন্তু তাৰ মাজতে আপুনি বাৰে বাৰে কৈছে গৰিমা গাৰ্গৰ কথা। এই কথাই বৰ দুখ দিছে। কাৰণ কেলে গৰিমা গাৰ্গে কৈছে যে তেওঁৰ শহুৰ দেউতাকৰ স্বাস্থ্যৰ অসুস্থতা, আৰু তেওঁ যিহেতু এগৰাকী ডিজাইনাৰ, গতিকে দুদিন থাকি তেওঁ আহিবই জুবিন গাৰ্গ। গতিকে তেওঁৰ কেইটামান কাম আছিলে, আৰু তেওঁৰ আহিবলগীয়া যিখন ৰৈ ৰৈ বিনালে চিনেমাখন, তেওঁ সেই কামবিলাক কৰি শেষ কৰিলে এদনীয়া হৈ জুবিনৰ লগত যাব পাৰিব শ্বুটিঙলৈ। গতিকে সেইখিনি গৰিমাৰ গাৰ্গে কৈয়ে আছে। আৰু যেতিয়াই এটা অঘটন হয়, তেতিয়াই আচলতে অৰ্ধাংগিনীগৰাকীকে জগৰীয়া কৰা হয়। যেনেকৈ আজি আপুনি এই সময়ত গৰিমাৰ গাৰ্গক আপুনি জগৰীয়া কৰিছে, বাৰে বাৰে সেইটোৱে ক'বলৈ গৈ আছে। কিন্তু আপুনি পৰেশ ককাইদেউ এই ভিডিঅ'টো চাব, যে শ্যামকানু মহন্তই যে কৈছিলে যে জুবিন গাৰ্গ তেওঁৰ হৈছে মেৰুদণ্ড। গতিকে সেই মেৰুদণ্ডডালক কেনেকৈ ৰাখিব লাগে, সেইটো কথাটো শ্যামকানু মহন্তই জানিব লাগে, নহয়নে বাৰু? গতিকে আপুনি এবাৰ ভিডিঅ' ক্লিপটো চাব, যে তেনেকৈ কৈ লৈ যোৱা, জুবিনৰতো যাবলৈ মন নাই, জোৰ জবজ লৈ যোৱা মানুহজনক, সেই মেৰুদণ্ড বুলি কৈ লোৱা মানুহজনক গৰিমা গাৰ্গে কেনেকৈ অবিশ্বাস কৰিব? কাৰণ সদায়তো লৈয়ে যায় তেওঁ। আৰু বিদেশত নিজে এনেকুৱা এটা অৱস্থা কৰিবগৈ আলৈ এথানি, সেইটোতো কেতিয়াও ভবা নাই। গতিকে আপুনি এবাৰ ভিডিঅ' ক্লিপটো চাব ককাইদেউ, যে আপুনিতো শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শেখৰহঁতক দোষেই দিবলৈ বিচৰা নাই। গতিকে অৰ্ধাংগিনীগৰাকীৰ মনৰ খবৰ কোনে লয়? তেওঁ হয়তো স্বাস্থ্যৰ অসুস্থও হ'ব পাৰে, তেওঁৰ মানসিক অৱস্থা কেতিয়াবা বেয়াও হ'ব পাৰে। সেই খবৰটো ল'বলৈ খুব কম মানুহ থাকে, জগৰীয়া কৰিবলৈ কিন্তু হাজাৰ মানুহ থাকে। গতিকে আমাৰ নিচিনা, আমি যেনেকৈ আমাৰ স্বামীসকলক যেনেকৈ আমি আচলতে আদৰ যত্নত ৰাখোঁ, তেনেকৈ তাতকৈ বহুত বেছি চাগে গৰিমাই কৰিছিলে জুবিনক। কাৰণ সেইবাবেই আজি জুবিনৰ ইমান সৃষ্টি হ'ল, জুবিনে আমাক ইমানবোৰ উপহাৰ দি গ'ল। তাৰ আঁৰত আছে সেই অৰ্ধাংগিনীগৰাকী। তেওঁ যদি কেতিয়াবা, জুবিন গাৰ্গ যদি মাটিত বহিছে, তেওঁ মাটিতে বাগৰি পৰিছে। তেওঁ যদি চকু পানী টুকিছে, দৌৰ মাৰিছে, কেতিয়াবা হাতবোৰ সিৰামুৰি ধৰিলে হাতখন, সেইবিলাকতো আপুনি চাব লাগে, কিমান আতুল তুলকৈ ৰাখিছিলে। আৰু আচলতে যেতিয়া এইটো খুব বেয়া লাগিলে আপোনাৰ, কাৰণ আপুনি এজন সংগঠনৰ মুৰব্বী, গতিকে এগৰাকী নাৰীৰ সেই বেদনা, নাৰীগৰাকীৰ মানসিকতা, সেইটো আপুনি বুজিব লাগিছিলে। গতিকে ইমান যে বিশ্বাসঘাতক কৰিবগৈ মেৰুদণ্ড বুলি লৈ গৈ শ্যামকানু মহন্তহঁতে, সেইটোতো গৰিমাৰ গাৰ্গে ভবা নাছিলে। কিয়নো আমি তিৰোতাসকল কোনোবাই কিবা এটা কথা ক'লেই আমি পতিয়ন যাওঁ, আমি সকলোকে ফেমিলি বুলিয়ে ভাবোঁ, নহয়নে বাৰু? গতিকে আপোনালৈ অনুৰোধ ককাইদেউ, আপোনাৰ এষাৰ কথাই আচলতে সমাজত বহুত কিবা কিবিৰ সৃষ্টি কৰিব পাৰে। গতিকে এই সময়ছোৱাত আপুনি এনেকুৱা কথাৰে কিন্তু দুখ নিদিব, এয়াই অনুৰোধ আপোনালৈ।